দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে। হেল্ল' এভৰিৱান, আজি আমি গৈ আছোঁ বিহামপুৰ, তাৰপিছত যাম নলবাৰীলৈ। এয়া চাওক বিহামপুৰত ইমান যাম, কিমান মানুহ ওলাইছে। আৰু আজি হৈছে নৱমী, গতিকে সকলো মানুহ ওলাই আহিছে। এয়া হৈছে বিহামপুৰ পূজা মণ্ডপ। আমি ইয়াতে সোমাব নহ'ল কাৰণ ইয়াত বহুত ভিৰ, য'ত গাড়ী ৰখা ঠায়ে নাই। গতিকে আপোনালোকক মণ্ডপখনে দেখাই দিলোঁ অকণমান। এয়া চাওক কিমান মানুহ আৰু ইমান ধুনীয়াকৈ সজাইছে মণ্ডপখন, চাওকচোন। এয়া আমি নলবাৰী মেইন টাউন পালোঁ। এয়া নলবাৰী গোপাল বজাৰৰ পূজা বহুত ডাঙৰকৈ পতা হয়। এয়া চাওক, এতিয়া আমি গৈ আছোঁ হৰি মন্দিৰলৈ, য'ত ৰাস হয় নলবাৰীত, তাত গৈ আছোঁ। চাৰিওপিনে যাম, খালি যাম। আমি হৰি মন্দিৰ পাই গ'লোঁ। চাওক, এইটো হৈছে হৰি মন্দিৰ, য'ত নলবাৰীৰ ৰাস হয়, ডাঙৰকৈ ৰাস হয়, ইয়াতে হয়। এইটো হৰি মন্দিৰতে হয়। সেয়া চাওক, দোকান ইমানবোৰ আহিছে, ৰাস যেনে লাগিছে দেখি কিনে। দুবছৰৰ মূৰত দেখা পালোঁ দুৰ্গা পূজা। যোৱাবাৰ কৰোণাৰ কাৰণে ইমান এটা নহ'ল, এইবাৰ হৈছে যদিও ইমানো হোৱা নাই, অকণমান হৈছে আৰু। তাৰপিছত আমি এয়া চাওক বেলুন কিনি ল'লোঁ এটা, পূজা বুলি। এয়া হৰি মন্দিৰৰ ওপৰত উঠি আহিলোঁ। এইটো এটা মন্দিৰ, হৰি মন্দিৰ, যিটো মন্দিৰৰ কথা মই কৈ আছিলোঁ। এয়া চাওক, আপোনালোকক অকণমান ওপৰৰ পৰাই দেখাই দিম। এয়া চাওক ওপৰৰ পৰা দৃশ্য। ইয়াত আমি এবাৰ সেৱা জনাই লওঁ। এইটো টিকলা দেখিছেনে? এইটো বেলুনটো দেখা পাই, ইয়াক বেলুনটো লগা হৈছে। তাৰপিছত এটা মোৰ লগত অঘটন ঘটিল। মই ওপৰৰ পৰা নামি আহি চাওঁ যে মোৰ চেণ্ডেলযোৰ নাই, নতুন চেণ্ডেল। কালি আৰু আজি পিন্ধিছিলোঁ। ইয়াত চাওক মোৰ চেণ্ডেলযোৰ নোহোৱা হৈ গ'ল ইয়াৰ পৰা। ইয়াত হৈছে সিদিনাখন তেনেকৈ আহিব লগা হ'ল, খালী ভৰিৰে পূজা চালোঁ। আৰু এয়া হৈছে শাহপুৰ, চামতা শাহপুৰৰ দুৰ্গা পূজা, বিজয়া দশমীৰ দিনাখন ৰাতি এয়া আহিছোঁ ইয়াত আমি আজি। চাওক কি ধুনীয়াকৈ বনাইছে, বহুত ডাঙৰ। ইয়াত ৰাৱণ বধ হয়, পিছে আমি দেখা নাপালোঁ, দেৰি হৈ গ'ল। কিমান মানুহ চাওক ইয়াতে। শিউলি ফুলের নলুক দেব দেব কাচের চুড়ি, শিউলি ফুলের নলুক দেব দেব কাচের চুড়ি, খোপায় আমি বেঁধে দেব হলুদ সোনা ঝুড়ি, নুপুর দেব ঝুমকলতার কলকাপাড়ের শাড়ি, শালুক ফুলের মেঘ মলুকে হাওয়ায় টানে গাড়ি, ও কাশ ফুলের ওই দুধ সাদা রং আকাশ বুঝি সাজে, অন্ধকারের রাত পেরিয়ে আলোর বাঁশি বাজে। দুগ্গা এলো মন লাগে না রে, বুকের ভেতর ঢ্যাঙ্করা পুর বাদ্যি বাজে রে। দুগ্গা এলো মন লাগে না রে, বুকের ভেতর ঢ্যাঙ্করা পুর বাদ্যি বাজে রে। দুগ্গা
দুৰ্গা মন্দিৰটো এইটো ইয়াত চাকি বন্তি জ্বলোৱা হৈছে আৰু ইপিনে ফাংচন হ'ব আৰু এইখনত আমি পূজা চাই আহিলোঁ এতিয়া এইখনত আমি সোমালোঁ কিবা খাবৰ কাৰণে আৰু এইটো চাইডে হৈ আছে আপোনাৰ থিয়েটাৰ ভাগ্যদেৱী থিয়েটাৰ এয়া চাওক আমাৰ খানা আহি গ'ল এওঁ লৈছে ম'ম' আৰু মই লৈছোঁ এয়া ৰোল এওঁ লৈছে ম'ম' আৰু এটা চিকেন পকৰা এটা অৰ্ডাৰ দিছোঁ ম'ম'টো একেবাৰে সৰু হয় যিমান ভাবিছিলোঁ সিমান নহ'ল একো নাই পূজা বুলি খাই দিওঁ আৰু এইটো আহি গ'ল চিকেন পকৰা দেখাত ভাল যেনে লাগিল কিন্তু ইমান এটা ভাল নহ'ল এতিয়া আমি তাৰ পৰা পূজা চাই আহি এয়া আহিছোঁ বেলঘৰত আবাহন থিয়েটাৰ চলি আছে প্ৰস্তুতি বাৰ সেয়া চাওক কিমান মানুহ 2 বছৰৰ মূৰত থিয়েটাৰ গতিকে আমিও চাই দিওঁ আজি এয়া চাওক চাৰিওপিনে মানুহ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আগলৈ আকৌ ভিডিঅ' বনাম